আজি আমি মহিলা সমদল কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। ইয়াৰ কাৰণ হৈছে যে আমাৰ যোৱা 16, 17, 18 তাৰিখে আমাৰ মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সদনত এখন নাৰী আমাৰ মহিলা সংৰক্ষণ বিধেয়ক এখন উত্থাপন কৰিছিল আৰু সেই উত্থাপনৰ মূল উদ্দেশ্য আছিল যে ৰাজনৈতিকভাৱে আমি যাতে মহিলাখিনি আগবাঢ়ি যাব পাৰোঁ, ৰাজনৈতিক আসন সংৰক্ষণ কৰিব পাৰোঁ। কিন্তু আমাৰ বিৰোধী পাৰ্টীয়ে তথা কংগ্ৰেছে ইয়াৰ বিৰোধিতা কৰিছে। তেওঁলোকে অনুমোদন নজনালে, কাৰণ 1/3 মেজৰিটি লাগিছিল। এই 1/3 মেজৰিটি তেওঁলোকে আলপ নমৰালে, যাৰ কাৰণে আমি ওলাই আহিছোঁ। কাৰণ আমাক এই অধিকাৰ লাগিব, কাৰণ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক বিকশিত ভাৰত গঢ়াৰ ক্ষেত্ৰত নাৰীক বিভিন্ন ধৰণৰ আঁচনি আগবঢ়াইছে। যেনেকৈ আমাৰ নাৰীৰ কাৰণে তেওঁলোকে ৰন্ধন গেছৰ ব্যৱস্থা কৰাই দিছে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ অৰুণোদয় আঁচনি আগবঢ়াইছে আৰু বিভিন্ন আঁচনিৰ জৰিয়তে আমাক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত উৎসাহ জনাইছে, যাতে নাৰীসকলে যাতে ঘৰত বহি থাকিব নালাগে, ৰাজনৈতিকভাৱে, অৰ্থনৈতিকভাৱে, সামাজিকভাৱেও যাতে আমি অংশীদাৰ হ'ব পাৰোঁ। কিন্তু আমাৰ বিৰোধী দলত মহিলাৰ আসন আছে, কিন্তু তেওঁলোকে নিজৰ মহিলাকে তেওঁলোকে বিৰোধিতা কৰিছে। কাৰণ আমাক অকল বিৰোধিতা কৰা নাই, কাৰণ ভাৰতবৰ্ষত যিহেতুকে আধা সংখ্যক মহিলা, এই আধা সংখ্যক মহিলাই আমি সদায় আগস্থান পোৱাৰ ক্ষেত্ৰত আমাৰ দেশখনে আমাক আগুৱাই নিছে। কিন্তু তেওঁলোকৰ এই বিৰোধিতা আমি সহ্য কৰিব পৰা নাই আৰু সেইকাৰণে আমি আজি ৰাজপথত ওলাই আহিছোঁ।